সেইদিনা শনিবাৰ নাছিলে জানো তোকে মোৰ ঘৰলৈ পলুৱাই আনো সোমবাৰ দিনা সোমালে মোৰ ল'ৰা ছোৱালী আছে নাতিপুতি আছে পৰিবা নাই পৰিবা আজি 16 আপোনাৰ 16 আপোনাৰ যোৱা বছৰ আহাৰতে গুচি গ'ল 55 বছৰ আৰু তেওঁ এতিয়া মোৰ বিষয়ে তেওঁলোকৰ ঘৰৰ মানুহে সদায় গালি পায় বুলি কৈছে মই চিনাকি মানুহ দেউতাও আগতে মোৰ লগত ধপাত চপাত খাইছিলে তেওঁলোকৰ বাপেক মোৰ ঘৰলৈ আহেও সৰু ছোৱালীজনী তেতিয়া তেওঁলোকৰ ভনীয়েকজনী বিয়াই হোৱা নাই মোৰ LP স্কুলত ছিট পৰীক্ষা দিবলৈ আহি মোৰ বুঢ়াই মোৰ ঘৰতে চাহ তাহ খায় ভাত পানী খায় যদি তেওঁলোকে নাৰাখে মইতো মৰিবলৈ দিব নোৱাৰিম দাদা পাৰিম জানো কওকচোন বাৰু ৰাখিবতো লাগিব যদি মৰিবলৈ যাওঁ বুলি কয় মইতো মৰিবলৈ দিব নোৱাৰোঁ তেনেকৈ থাকিব লাগিব এতিয়া উপায়টো নাই মৰিবলৈতো দিব নোৱাৰোঁ হাওটোতো মই ল'ব নোৱাৰোঁ এতিয়া যোৱা সোমবাৰ দিনা আহিলোঁ মানুহজনৰ লগত গ'ল মানে এই মানুহটোৰ লগতে হেৰি কৰি পিনে এনি টাইম এই মানুহটোৰ লগতে যোৱা দি থাকে এই মানুহটোৰ লগতে যোৱা দি থাকে যদি তোৰ লগত লাগিয়ে যদি মোৰ যদি ইমানখিনি অশান্তি মই নাথাকোঁ আকৌ এতিয়া নাৰাখোঁ বুলি কৈছে নাই এতিয়া এইফালে নাৰাখোঁ বুলি অকল মই ৰাখোঁ বুলি ক'লে মই সেইখন ঘৰলৈ ঘূৰি নাযাওঁ তেওঁ নিজৰ যিজন আগৰ স্বামী আছিলে তেখেতে তেওঁক গ্ৰহণ নকৰোঁ বুলি কৈছে আৰু ল'ৰায়ো কৈছে যে আমাক মানে মাকক নালাগে বুলি গতিকেলৈ কথা হৈছে কি তেওঁ 3টা গোটত পইচা লৈ থোৱা আছিলে এটা বন্ধনত আছিলে আৰোহৰণ আৰু এক্সিছত আছিলে গতিকেলৈ সেই বন্ধনৰ পইচাখিনি মানে তেওঁ মানে ভৰিব লাগিব বুলি কৈছে তেওঁ যে মই মানে কেনেকৈ কি কৰিম এই যিজন আগৰ মানুহ সেই মানুহজনে গোটেইখিনি মানে দায়িত্ব ল'ব নোৱাৰোঁ বুলি কৈছে আমি সেয়েহে তেওঁলোকৰ পৰা এখন লিখিত ল'ব বিচাৰিছোঁ যে যিমান পাৰোঁ আৰু তেখেতকো কম আমি দুই পক্ষই সমামি হৈ যেনেকৈ আগবঢ়াব পাৰোঁ সিমানতে মানে পইচাখিনি মানে বন্ধনৰ পইচাটো এতিয়া নতুন মানুহজনে তেওঁ ল'ব লাগিব তেওঁ ল'ম বুলি কৈছে আৰু সেইটোকে আমি এতিয়া এখন লিখিতভাৱে লিখা ল'ম